আপোনালোকৰ ওচৰলৈ আমি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক আলোচনা বা বিভিন্ন ধৰণৰ পৰিৱেশ সম্পৰ্কে আলোচনা কৰোঁ। আজি আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা বিষয়বস্তু লৈ আহিছোঁ যিটো বিষয়বস্তু আপোনালোকে অতিকৈ আচৰিত হ'ব যে অসমত এজন ৰোমিঅ' জুলিয়েট ওলাইছে, অসমত এজন লাইলা মজনুৰ আবিৰ্ভাৱ হৈছিল আৰু সেই লাইলা মজনুজন কোন আছিল, সেই ৰোমিঅ' জুলিয়েটজন কোন আছিল, সেই সম্পূৰ্ণ কথাখিনি মই আপোনালোকক ব্যক্ত কৰিম। আপোনালোকে শুনি আচৰিত হ'ব যে অসমত এই আধুনিক যুগত এলাপেচা বিধৰ ব্যক্তি নহয়, যিজন এজন IPS বিষয়া, আৰু সেই IPS বিষয়াজনে কেনেকৈ লাইলা মজনুত পৰিণত হ'ল, কেনেকৈ সেই IPS বিষয়াজন ৰোমিঅ' জুলিয়েটলৈ পৰিণত হ'ল, সেই সম্পূৰ্ণ কাহিনী মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে নিশ্চয় জানে যে ৰোমিঅ' জুলিয়েট এজন প্ৰেমিক প্ৰেমিকা আছিল, লাইলা মজনু এজন প্ৰেমিক প্ৰেমিকা আছিল। মই আজি বাস্তৱ এজন ৰোমিঅ' জুলিয়েট সম্পৰ্কে আলোচনা কৰিম। আপোনালোকৰ খুবেই আচৰিত লাগিব যে পৃথিৱীত হয়তো আমি বহুতে সমালোচনা কৰি থাকোঁ যে যুগ উলটি গ'ল, আমাৰ মাজত মানৱতা নোহোৱা হৈ গ'ল, আমাৰ মাজৰ পৰা সকলো মৰম চেনেহ ভাল পোৱা গুচি গৈছে। কিন্তু তাৰে মাজত আপোনালোকৰ ওচৰলৈ এটা ভাল খবৰ দিব বিচাৰিছোঁ, ভাল প্ৰেৰণা দিব বিচাৰিছোঁ যে এই যুগতো, এই আধুনিক সময়তো এনেকুৱা ঘটনা পৃথিৱীত কেনেকৈ ঘটিবলৈ সম্ভৱ হৈছে। মই বাস্তৱ এটা উদাহৰণেৰে সেই ৰোমিঅ' জুলিয়েট সম্পৰ্কে আপোনালোকক ক'ব বিচাৰিছোঁ, সেই লাইলা মজনু সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। অসমৰ এজন গৃহ বিভাগৰ দায়িত্বত থকা IPS অফিচাৰ, যাৰ নাম হিলাদিত্য চেতিয়া, আৰু এই হিলাদিত্য চেতিয়া এনেকুৱা এজন ন্যায়নিষ্ঠ ব্যক্তি আছিল, এনেকুৱা এজন দায়িত্বশীল ব্যক্তি আছিল যিজনে তাৰ দায়িত্ব যথেষ্ট গুৰুত্ব সহকাৰে পালন কৰিছিল। কিন্তু হিলাদিত্য চেতিয়াৰ পত্নীৰ নাম আছিল আগমনী বৰবৰুৱা, আৰু এই আগমনী বৰবৰুৱা এটা দুৰাৰোগ্য ৰোগত যথেষ্ট ভুগিবলগীয়া হৈছিল, আৰু সেই ভুগি থকা অৱস্থাত এটা প্ৰাইভেট হস্পিটেলত, গুৱাহাটী নিম কেয়াৰ যিটো হস্পিটেল আছে, সেই হস্পিটেলত তেওঁৰ অন্তিম নিশ্বাস ত্যাগ কৰিছিল সৌহিদিনা। আৰু ঘৈণীয়েকৰ অন্তিম নিশ্বাস ত্যাগ কৰাৰ লগে লগে তেওঁ এই বেদনাখিনি সহ্য কৰিব নোৱাৰি তেওঁৰ যি ৰিভলভাৰ আছিল লগত, সেই ৰিভলভাৰেৰে তেওঁৰ কপালত গুলীয়াই নিজকে স্বৰ্গবাসী কৰিছিল। আৰু এয়াই আছিল অসমৰ এটা বাস্তৱ আৰু সজীৱ ৰোমিঅ' জুলিয়েট বা লাইলা মজনু। আজি সকলোৱে ভাবোঁ বা কৈ থাকোঁ যে আমাৰ মাজত যি মৰম চেনেহ ভাল পোৱা এইবোৰ নোহোৱা হৈ গৈছে, আমাৰ মাজৰ পৰা সকলো মিলা প্ৰীতি নোহোৱা হৈ গৈছে। আজি সকলোবিলাক বস্তু আৰ্টিফিচিয়েল, কিন্তু এই আৰ্টিফিচিয়েলৰ জগততো এনেকুৱা ৰিয়েল হিৰো ক'ৰ পৰা ওলাইছে ক'ব নোৱাৰোঁ। কিন্তু অতিকৈ আচৰিত যে এজন IPS বিষয়াও কেনেকৈ এজন পত্নীৰ সুখত তেওঁ নিজকে গুলীয়াই এই পৃথিৱীৰ পৰা বিদায় ল'বলৈ সক্ষম হৈছে, এয়া অতি আচৰিত কথা। আৰু পৃথিৱীত এতিয়াও মানুহ জীয়াই আছে, এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। আৰু চবতকৈ এটা ডাঙৰ কথা হৈছে যে আজি হিলাদিত্য চেতিয়াৰ নিচিনা মানুহ এজন IPS বিষয়া হোৱাৰ পিছতো কেনেকৈ নিজে আত্মহত্যা কৰিবলৈ সক্ষম হৈছে, এয়া খুব দুখজনক আৰু বেদনাজনক কথা। আৰু কিমান দূৰ তেওঁৰ পত্নীক ভাল পাইছিল সেই কথাখিনি আমি নিশ্চয় উপলব্ধি কৰিব পৰা নাই, কিন্তু হিলাদিত্য চেতিয়াই সেই কথাখিনি উপলব্ধি কৰিছে, আৰু তেওঁ এই পৃথিৱীত জীয়াই থকাৰ যে কোনো মূল্য নাই, অৰ্থহীন, সেই কথাখিনি হয়তো উপলব্ধি কৰিয়েই তেনেকুৱা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। তো আচলতে মানুহ প্ৰত্যেকটো স্থানত নিজে সুখী হ'ব পাৰিলেহে আচল সুখী। আৰু যদি অজস্ৰ ধন সম্পদ পদবী থকাৰ পিছতো মানুহজন মানসিকভাৱে ভাঙি পৰে, তেতিয়াহ'লে সেইজন ব্যক্তিক আমি কেতিয়াও সুখী বুলি ক'ব নোৱাৰোঁ। গতিকে আমি প্ৰত্যেকজন ব্যক্তি যিয়ে য'তে আছোঁ তাতে আমি সুখী থকাটো অতিকৈ উচিত। আজি হিলাদিত্য চেতিয়াৰ দৰে IPS বিষয়া এজনেও মানসিক শান্তি বা তৃপ্তি থাকিব পৰা নাই, অৰ্থাৎ তাৰ ভিতৰত বিভিন্ন বেদনা, দুখ, যন্ত্ৰণাই তকবকাই থকাৰ কাৰণেই হয়তো আজি নিজৰ দেহ ত্যাগ কৰিবলগীয়া হৈছে আৰু নিজে ছুইচাইড কৰিবলগীয়া হৈছে। এয়া পৃথিৱীত বৰ্তমান যুগত খুবেই বিৰল ঘটনা। আশা কৰিছোঁ যে আপোনালোকে এনেকুৱা বিৰল ঘটনা সকলোকে শ্বেয়াৰ কৰি জনাই দিব।